নমস্কাৰ, মই চাকৰিৰ খবৰ লৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাব শেষলৈ। তো আৰু কিছুমান ভেকেঞ্চি আহিছে আমাৰ ভাৰত চৰকাৰৰ, প্ৰায় ভালেখিনি ভেকেঞ্চি আহিছে। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। তো যিহেতু আৰ্মিৰ AOCৰ ৰিক্ৰুটমেণ্ট ফালৰ পৰা কিছুমান ভেকেঞ্চি আউট হৈছে। তো বহুতো ভেকেঞ্চি আছে, ট্ৰেডমেন, ফায়াৰমেন, MTS আৰু অন্যান্য আছে কিছুমান ভেকেঞ্চি। টেকনিকেলো আছে কিছুমান, নন টেকনিকেল আছে কিছুমান। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো যিহেতু ভেকেঞ্চি সৰ্বমুঠ ভেকেঞ্চি আছে 2615টা ভাৰতৰ টোটেল ভেকেঞ্চি। তো আপোনালোকে অনলাইন যোগে কৰিব লাগিব এই ভেকেঞ্চিটোৰ বাবে আবেদন। এইখিনি আৰু ইয়াত চাব পাৰে ভেকেঞ্চিটোৰ যিহেতু কেটেগৰী ৱাইজ মানে কাষ্ট ৱাইজ ভাগি দিয়া আছে। ভেকেঞ্চিটো চাই ল'ব পাৰে, ভেকেঞ্চিটো চাই লওক। তো ইয়াত চাব পাৰে আনৰিজাৰ্ভৰ কাৰণে 720টা আছে, ট্ৰেডমেন মেটৰ আৰু OBC 480টা, লগতে SC আছে, SCৰ 270টা। আমাৰ অল ইণ্ডিয়াৰ টোটেল ভেকেঞ্চি আছে। লগতে ST, ST চাব পাৰে, ST 135টা আছে ভেকেঞ্চি। তো আৰু ইয়াত EWS ইকনমিকেলি উইকাৰ ছেকশ্যনৰ 180টা আছে। তো চাব পাৰে, মানে চাই লওক। গোটেইখিনি মই পঢ়ি নিদিওঁ, তো চাই লওক। আপোনালোকে গোটেইখিনি পঢ়ি দিলে ভিডিঅ'টো লম্বা হৈ যাব। তাৰ কাৰণে চাই লওক আপোনালোকে। চাব পাৰে বয়সৰ সময়সীমাটো চাব পাৰে। টেনৰ কাৰণে 18 বছৰৰ পৰা 25 বছৰ দিয়া আছে। 18 বছৰ হ'লে আৰু মেক্সিমামটো 25। তো 18 বছৰ হ'লে এই পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। তো চাব পাৰে। আৰু বাকীটো চাই লওক। ফায়াৰমেনৰ কাৰণে দিয়া আছে 18ৰ পৰা 25। তো 18 বছৰ হ'লে কৰিব পাৰিব এই পষ্টটোৰ কাৰণে। তো ইয়াৰ 25 বছৰ লাষ্ট। আৰু চাব পাৰে ইয়াত এতিয়াও মেটেৰিয়েল এছিষ্টেণ্টৰ অলপ বেছিকৈ দিয়া আছে বয়সটো। তো যিহেতু 18ৰ পৰা 27 দিয়া আছে। তো চাই লওক। আৰু যিহেতু বয়সৰ ৰেহাইটো ইয়াত দিয়া আছে কেইটামান কাষ্টৰ। তো STৰ কাৰণে দিয়া আছে 5 বছৰ, আৰু SCৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ মাত্ৰ। এইটো ৰেহাই। তো যিহেতু থাকে প্ৰতিটো ইয়াৰ শিক্ষাগত অৰ্হতাটো চাব। ট্ৰেডমেনৰ কাৰণে মেট্ৰিক পাছ হ'লেও হ'ব, কিন্তু ইয়াত দিয়া আছে ITI লাগিব। তো ITI যিহেতু নিজৰ ITI তো চাব পাৰে জুনিয়ৰ অফিচাৰ এছিষ্টেণ্টৰ। তো ইয়াত HS হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। আৰু ইয়াত এটা কম্পিউটাৰৰ টাইপিং টেষ্ট হয়। তো ইয়াত টাইপিংটো দিয়া আছে 35 ৱৰ্ডৰ স্পীড হ'ব লাগিব মিনিমাম। তো ইয়াত দিয়া আছে, চাই লওক। আৰু ফায়াৰমেনৰ মাত্ৰ মেট্ৰিক পাছ হ'লেও এইটোৰ কাৰণে হ'লেও কৰিব পাৰিব, মাত্ৰ মেট্ৰিক পাছ, লগতে 18 বছৰ। তো আপোনাৰ যদি 18 বছৰ হৈছে, যদি মেট্ৰিকটো পাছ কৰি এনে ঘৰতে বহি আছে, তো এইটো বস্তুৰ কাৰণে আপোনালোকে ইণ্টাৰভিউটো দিয়ক। MTSৰ কাৰণে মেট্ৰিক পাছ, লগতে এইটোত এক্সপিৰিয়েঞ্চৰ লগা ইয়াত দিয়া আছে। তো ইয়াত 1 ইয়াৰ এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেটটো বিচাৰিছে। এইটো চাব মেটেৰিয়েল এছিষ্টেণ্ট টু গ্ৰেজুৱেশ্যন। তো এইটো যিসকল BA পাছ কৰিছে, তো সেইসকলে এপ্লাই কৰিব এইটোত পাৰিব এইটো বস্তুৰ কাৰণে। তো আৰু চাব পাৰে চেলাৰীটো দিয়া আছে ইয়াত। ট্ৰেডমেনৰ ইয়াত চাই লওক, চেলাৰীটো দিয়া আছে, ইমানৰ পৰা আৰম্ভ হ'ব। তো আৰু যিহেতু কোনো এপ্লিকেশ্যন ফিজটো নাই ইয়াত এইটো বস্তুৰ বাবে, সম্পূৰ্ণ বিনামূলীয়া এইটো বস্তুৰ কাৰণে। তো মাত্ৰ এপ্লাই কৰক আৰু চাকৰিটো লওক। তো আপোনালোকে চাকৰি লওক, এপ্লাই কৰক। এপ্লিকেশ্যন কোনো ফিজ নাই। তো আৰু ইয়াত যিহেতু বাছনি প্ৰক্ৰিয়াত ইয়াত চাব গ'লে, তো যিহেতু প্ৰথমতে ৰিটেন হ'ব। তো আগতে যিহেতু প্ৰথমতে ৰিটেন নাছিল, তো আজিকালি যিকোনো ভেকেঞ্চিৰ প্ৰথম ৰিটেন, তো তাৰপাছত বাকী ইভেণ্টকেইটা থাকে। তো ৰিটেনটোৰ পাছত PET হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। তো যিহেতু শাৰীৰিক পৰীক্ষা এইটো ফিজিকেল। তাৰপাছত টাইপিং টেষ্ট হ'ব, GMM ভেৰিফিকেশ্যন। তাৰপিছত মেডিকেলটো পাছ কৰাৰ পাছত ডাইৰেক্ট চাকৰি বুলি কনফাৰ্ম আৰু মেডিকেলটো লাষ্ট ইভেণ্ট। ইয়াত চাব পাৰে যিহেতু এক্সামৰ পেটাৰ্ণটো চাই লওক। যিহেতু ইয়াত নিগেটিভ মাৰ্ক আছে, লগতে টাইমটো 2 ঘণ্টা দিয়া আছে। এইখিনি দিয়া আছে, চাই লওক। তো
টোটেল 150 মাৰ্কৰ 150টা কুৱেশ্যন চাই লওক। তো চাই লওক এইটো যেহেতু এইটো HS লেভেলৰ আৰু এইটো গ্ৰেজুৱেশ্যন লেভেল, তো গোটেইকেইটা লেভেলৰ ইয়াত যেহেতু এক্সাম পেটাৰ্ণটো দিয়া আছে, চ' চিলেবাছটো দিয়া আছে, চাই লওক। যিটো এইটো লাষ্ট ফিজিকেল ইফিচিয়েঞ্চি টেষ্টৰ শাৰীৰিক পৰীক্ষাত যিহেতু সেই 1.6 কিলোমিটাৰ ৰানিং হ'ব, আৰু এইটো 6 মিনিট 30 ছেকেণ্ড সময় থাকে। 6 মিনিট 30 ছেকেণ্ডত 1.6 কিলোমিটাৰ ৰানিং, আৰু লগতে বিম আছে, বিম। বাকী এই দুটা কোৱালিফাই মাত্ৰ, বেলেগ একো নাই। এইটো মাত্ৰ 9 ফিট থ্ৰ'টো আৰু জিগ জেগ বেলেঞ্চ, তো এইটো মাত্ৰ কোৱালিফাই, বাকী এইটোত সময় নাই। তো যিহেতু আৰু অনলাইনটো আৰম্ভ হোৱা নাই, তো 24 আগষ্টৰ পৰা ইয়াত আবেদনটো আৰম্ভ হ'ব, অনলাইন আবেদন। আবেদনৰ অন্তিম তাৰিখটো ইয়াত 22 ছেপ্টেম্বৰলৈকে আছে। তো ইতিমধ্যে সময় বহুত আছে, তো আৰম্ভ হোৱা নাই আবেদনটো। 24 আগষ্টৰ পৰা আৰম্ভ হ'ব। কৰিম বুলি ভাবি আছে, তো কৰিব। এইটো বহুত ভাল ভেকেঞ্চি হয়, আগতেও আহিছিল। এপ্লিকেশ্যন ফিজ নাই, তো সকলোৱে কৰিব পাৰে। ভেকেঞ্চি আহিলে বহুতে এপ্লিকেশ্যন ফিজটো দেখা পায়, মানে এপ্লাইটো নকৰে। তো যিহেতু আবেদনৰ এইটোত মাচুল 1 টকাও নাই, তো ফ্ৰী। তো কৰি লওক, মই ভাবোঁ আপোনালোকে কৰি লওক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আৰু এনেকুৱা ভিডিঅ'সমূহ পাই থাকে আপোনালোকে, আৰু এনেকুৱা ভিডিঅ'সমূহ দি যাম। ধন্যবাদ।